on our side. Hi friends, মোৰ ইউটিউব চেনেল দীপজ্যোতি হৰণীয়া চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এটা আপোনালোকৰ আগত পানীৰ বটল লৈ আহিছোঁ। বটলৰ কথা শুনি হয়তো আপোনালোকৰ এনেকৈ হাঁহি উঠিছে। আচলতে এই বটলটো মই আপোনালোকৰ আগত এনেই লৈ অনা নাই। এই বটলটোৰ এটা আচৰিত চিষ্টেম আছে। এই আচৰিত চিষ্টেমটোৰ বিষয়ে আজি আপোনালোকক মই দেখুৱাবলৈ আহিছোঁ। কিন্তু নজনাসকলৰ বাবেহে। তেনেহ'লে আহক এই আচৰিত চিষ্টেমটো কি জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। বটলটো হৈছে মিল্টন বটল। মিল্টন বটল হ'ল বুলিয়ে গৰম পানী কিয় 24 ঘণ্টালৈ গৰম হৈ থাকে আৰু ঠাণ্ডা পানী কিয় 24 ঘণ্টালৈ ঠাণ্ডা হৈ থাকে। বটলটো আচলতে দুটা তৰপেৰে গঠিত। আমি বাহিৰৰ পৰা দেখা তৰপটো হৈছে ষ্টীলৰ আৰু ভিতৰতো এটা তৰপ থাকে। ভিতৰৰ তৰপটো হৈছে কপাৰৰ। এই ষ্টীল আৰু কপাৰ দুয়োটা তৰপৰ মাজত 1 চেণ্টিমিটাৰ মান ঠাই খালী থাকে। এই খালী ঠাইখিনিত একো নাথাকে, আনকি এই খালী ঠাইখিনিত বায়ুও নাথাকে। কথাখিনি ভালকৈ বুজি পোৱাৰ কাৰণে মই দুটা গিলাচ ব্যৱহাৰ কৰিছোঁ। এটা হৈছে ডাঙৰ গিলাচ আৰু আনটো হৈছে সৰু গিলাচ। ডাঙৰ গিলাচৰ ভিতৰত মই সৰু গিলাচটো এনেকৈ ভৰাই দিছোঁ। তাৰপিছত আপোনালোকে দেখা পাব যে গিলাচ দুটাৰ মাজত 1 চেণ্টিমিটাৰ মান ঠাই খালী আছে। বটলটোৰ ভিতৰ ভাগো ঠিক তেনেকুৱাই হয়। খালী ঠাইখিনিত একো নথকাৰ বাবে বটলটোত গৰম পানী ভৰাই থ'লে ভিতৰৰ পৰা গৰম ভাৱ বাহিৰলৈ ওলাই আহিব নোৱাৰে আৰু বাহিৰৰ পৰাও ঠাণ্ডা ভাৱ ভিতৰলৈ সোমাব নোৱাৰে। সেইকাৰণে বটলটোত গৰম পানী ভৰাই থ'লে গৰম হৈ থাকে আৰু ঠাণ্ডা পানী ভৰাই থ'লে ঠাণ্ডা হৈ থাকে। এই ভিডিঅ'টোৰ পৰা হয়তো আপোনালোকে অলপ হ'লেও কিবা জানিলে। ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কিবা ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি মোক জনাব।